মান্নাফ চৌধুৰীক চমৰীয়া কুন্তলী মণ্ডল বিজেপিৰ নতুন সভাপতি ৰূপে বাছনিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া। এইবাৰ বিজেপিৰ গাইডলাইন নামানিলে জিলা বিজেপিৰ মুখ্য নিৰ্বাচনী বিষয়া ৰাতুল শৰ্মা ও জিলা সভাপতি অঞ্জন গোস্বামীয়ে বিজেপিৰ গাইডলাইন মতে এগৰাকী মণ্ডল সভাপতি হ'বলৈ হলে ৪৫ বছৰৰ ওপৰত হ'ব নোৱাৰিব। কিন্তু এগৰাকী বিজেপি কৰ্মীৰ বয়স ৫০ বছৰৰ ওপৰত, যাৰ নাম হৈছে আব্দুল মুন্নাফ চৌধুৰী। আব্দুল মুন্নাফ চৌধুৰী কিহৰ বুজাবুজিত বয়স বেছি হোৱা স্বত্তেও চমৰীয়া কুন্তলী মণ্ডল বিজেপিৰ সভাপতি পদত নিযুক্তি দিয়া হ'ল, তাক লৈ এক ৰহস্যৰ ঘনীভূত হোৱা পৰিলক্ষিত হৈছে। বয়স ফাঁকি তথা ৫০ বছৰৰ ব্যক্তিক চমৰীয়া কুন্তলী মণ্ডল বিজেপিৰ সভাপতি পদত নিযুক্তি দিয়া আব্দুল মুন্নাফ চৌধুৰীৰ নাম কৰ্তন কৰি পেনেলত অন্তৰ্ভুক্ত হোৱা ব্যক্তিক মণ্ডল সভাপতি পদত নিযুক্তি দিবলৈ চমৰীয়া সমষ্টিৰ সংখ্যালঘু ৰাইজে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাক দাবী জনাইছে। এই সভাপতিৰ বয়সৰ ক্ষেত্ৰত আমি ক'ব বিচাৰোঁ যে আমাৰ যিটো ভাৰতীয় জনতা পাৰ্টিৰ গাইডলাইন আছে, এই গাইডলাইন মতে সভাপতি নিযুক্ত হ'ব লাগে। 45 ইয়াৰ্ছ, ৪৫ বছৰ, ৪৯ বছৰ। এনে ক্ষেত্ৰত আমি ক'ব খুজিছোঁ কোনোবা ব্যক্তিয়ে নিজ স্বাৰ্থত ক্ষেত্ৰত তাৰমানে এনেকুৱা নিযুক্তি দিছে যে আমাৰ গাইডলাইনটো বাইলাইন কৰিছে, যিটো বাইলাইন হ'ব নালাগে। ভাৰতীয় জনতা পাৰ্টি সকলো নিৰপেক্ষ আৰু সকলোৰ বাবে সমান, যাতে সকলোৱে নীতি আদৰ্শৰ মাজেৰে সভাপতি গঠিত হয়। জিলা নিৰ্বাচনী বিষয়া অঞ্জন গোস্বামী আৰু ৰাতুল শৰ্মা ছাৰৰ নেতৃত্বত হৈছে। এইটো অনিয়ম, টোটেলি অনিয়ম হৈছে, নিয়মিত হোৱা নাই। ৰহস্য থাকিব পাৰে, মই সেইবিলাক বিষয়ত ক'ব নালাগে। ৰহস্য নোহোৱাকৈ তেনেকুৱা অধিক বয়সৰ মানুহক সভাপতি কেনেকৈ নিযুক্তি দিলে? আচলতে বেছি কম বয়সৰ মানুহক দিব লাগে, নালাগে এইটো সভাপতি নালাগে। এইটো আমাৰ দাবী হ'ল, আমি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা ছাৰক আমি এইটো আহ্বান জনাম যে আমাৰ গাইডলাইন মতে ৪৫ বছৰ বয়সৰ তলৰ ব্যক্তিকহে সভাপতি নিযুক্তি দিব লাগে, অধিক বয়স যাতে নহয়।